Good morning. Welcome to my channel Learn English with Sapnali. ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপখন উলিয়াই ল'বা দেই। আজি আমি যাওঁগে পেজ নম্বৰ 17। এটা ষ্টৰী আছে, সেই ষ্টৰীটো মই ইংলিছত ৰিড কৰিম। তোমালোকৰ যিটো প্ৰনাউন্সিয়েশ্যন তোমালোকে যদি ভুল কৰা মোৰ হিচাপে তোমালোকে মোৰটো শুনি পেলাই তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা। তোমালোকৰ প্ৰনাউন্সিয়েশ্যনটো ভাল হ'ব আৰু অসমীয়াত মই তোমালোকক এই গল্পটো বুজাই দিম। ঠিক আছে? Tenali Raman. Tenali Raman was a courtier in a king's court. King মানেতো তোমালোকে জানাই ৰজা। ৰজাৰ সভাত টিভিত দেখিছা নহয় ৰজাৰ সভাখন কেনেকৈ সজায়। ৰজা থাকে, মন্ত্ৰী থাকে, লগোৱা, লিক্সো, চন্তৰী ঢেৰ থাকে। তাতে এজন এডভাইজাৰ থাকে যি ৰজাক সঠিক মন্তব্য দিয়ে, সঠিক কথা বুজাই দিয়ে ৰজাক। বুজিছা? এই তেনালী ৰামন বোলা মানুহজনো ৰজাৰ কোৰ্টিয়াৰ আছিলে, এডভাইজাৰ আছিলে। One day the king got angry with Tenali Raman. এদিনাখন কি হ'ল? ৰজাৰ তেনালী ৰামনৰ ওপৰত খুব খং উঠিলে। The king said, I don't want to see your face. আৰু খং উঠি পেলাই কি ক'লে তেনালী ৰামনক? তোমাৰ মুখ মই চাব নোখোজো। খুবেই খঙত তেনালী ৰামনক তেনেকৈ ৰজাই ক'লে। কি ক'লে? I don't want to see your face. তোমাৰ মুখ চাব মই নোখোজো। Don't come to my courtroom. তুমি মোৰ কোৰ্টৰুমলৈ কাইলৈৰ পৰা নাহিবা। কোৰ্টৰুম মানে তেওঁ যিখন সভা হৈছিলে সভাঘৰলৈ। কোৰ্টৰুমত কাইলৈৰ পৰা তুমি নাহিবা। The next day, Tenali Raman came with his face covered with a pot. কিন্তু কি হ'ল? পিছদিনাখন তেনালী ৰামনে এটা মাটি কলহ তেওঁৰ মুখখনত সুমুৱাব পৰাকৈ এটা মাটি কলহ পিন্ধি পেলাই ৰজাৰ সভাগৃহলৈ আহিলে। আৰু এই মাটি কলহটোত তেওঁ কি কৰিলে জানানে? নাকৰ কাৰণে এটা সৰু ফুটা আৰু চকু দুটাৰ কাৰণে দুটা সৰু ফুটা তাত কৰি পেলাই তেওঁ সেইটো পিন্ধি পেলাই ৰজাৰ তালৈ আহিলে। ফুটাকেইটা কিয় কৰিলে কোৱাচোন? চকুৰ ফুটাকেইটা কৰিলে ভালকৈ দেখা পাবলৈ আৰু নাকৰটো উশাহ ল'বলৈ। He made 3 holes in the pot. There were 2 holes for his eyes and 1 hole for his nose and mouth. On seeing Tenali Raman, the king said, Why have you come again? And why are you covering your face with the pot? দেখি পেলাই ৰজাৰ আকৌ টিঙিৰ তোলা হৈ গ'ল। আকৌ সুধিলে তুমি কেলৈ আহিছা আৰু কিয় তুমি নিজৰ মুখখন এটা কলহেৰে ঢাকি পেলাই কিয় আহিছা ইয়ালৈ? তেতিয়া তেনালী ৰামন ৰিপ্লাইড, তেওঁ উত্তৰ দিলে, Your Majesty. মেজেষ্টি শব্দটো ইংলিছত কৈছে খুব সন্মানক কয় আৰু যেনেকৈ আমি হুজুৰ হয় স্বৰ্গদেউ এনেকৈ কওঁ যে অসমীয়াত তেনেকৈ ইংলিছত মেজেষ্টি ৱৰ্ডটো ইউজ কৰে। Your Majesty, you say you didn't want to see my face. আপুনি কৈছিলে আপুনি মোৰ মুখখন চাবলৈ মন নাই, মোৰ মুখখন চোৱাৰ আপোনাৰ ইচ্ছা নাই। The king laughed and said, তেতিয়া এই খং উঠি থকা ৰজাজনৰ খুব হাঁহি উঠিলে। তেওঁ জোৰত হাঁহি পেলাই কি ক'লে জানা? You are very intelligent, তেনালী। বোলে তেনালী তুমি বৰ বুদ্ধিয়ক। তেনালী ৰামন স্মাইল্ড এণ্ড ছেইড, আৰু ৰজাৰ উত্তৰটো শুনি তেনালী ৰামনৰো হাঁহি উঠি গ'ল। তেনালী ৰামনে কি ক'লে? থেংক ইউ ইউৰ মেজেষ্টি। ধন্যবাদ দি পেলাই তেনালী ৰামনে ৰজাক ধন্যবাদ যাচিলে। এইটো এটা সৰু গল্প। তোমালোকে এইটো নাটক হিচাপে ক্লাছত কৰিবা। যিহেতু এতিয়া স্কুল বন্ধ, ঘৰতে ভাই ভনী ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ মিলি পেলাই
এইটো অসমীয়াত গল্পটো মই বুজাই দিলোঁ, কিন্তু কৰোঁতে ইংলিছত তোমালোকে কৰিবাচোন, বৰ ভাল লাগিব। থেংক ইউ।